নমস্কাৰ সকলোকে চাকৰিলাগে.com চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন জব নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আসাম ৰাইফলে এটা নতুন জব নটিফিকেশ্যন উলিয়াইছে। এই নটিফিকেশ্যনটো কেৱল ৰিলেশ্যনবিলাকৰ বাবেহে, অৰ্থাৎ কেৱল যিসকলৰ পৰিয়ালত কোনোবা আসাম ৰাইফলত আছিল আৰু তেওঁ যদি কাৰ্যকালত শ্বহীদ হ'ল, সেৱাত থাকোঁতে মৃত্যু হ'ল, চিকিৎসাগত কাৰণত ৰিটায়াৰ্ড হ'ল, নতুবা সেৱাত থাকোঁতে নিখোজ হ'ল, তেওঁলোকৰ পৰিয়ালৰ পতি বা পত্নী, পুত্ৰ বা কন্যা আৰু অবিবাহিত সেনা সদস্যৰ যদি কোনোবা ডিপেণ্ডেণ্ট ভায়েক বা ভনীয়েক আছে, তেন্তে এই চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব। এই নটিফিকেশ্যনটোত মেল আৰু ফিমেল কেণ্ডিডেটসকলৰ বাবে বিভিন্ন বিভাগত টোটেল 79টা পোষ্ট ওলাইছে। এই বিভাগকেইটা হৈছে ৰাইফলমেন জেনেৰেল ডিউটি, পুৰুষ আৰু মহিলাৰ বাবে পোষ্ট 69টা, ৱাৰেণ্ট অফিচাৰ ৰেডিঅ' মেকানিক, পুৰুষৰ বাবে পোষ্ট 1টা, ৱাৰেণ্ট অফিচাৰ ভেটেৰিনেৰী ফিল্ড সহায়ক, পুৰুষৰ বাবে পোষ্ট 1টা, হাবিলদাৰ এক্স-ৰে সহায়ক, পুৰুষ 1টা পোষ্ট, ৰাইফলমেন ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকল, পুৰুষৰ বাবে পোষ্ট 1টা, ৰাইফলমেন ভেহিকল মেকানিক ফিটাৰৰ বাবে পুৰুষৰ পোষ্ট 1টা, ৰাইফলমেন প্লাম্বাৰ পুৰুষৰ পোষ্ট 1টা, ৰাইফলমেন চাফাই পুৰুষৰ পোষ্ট 4টা। এই নটিফিকেশ্যনটোৰ বাবে আবেদন জমা দিয়াৰ অন্তিম তাৰিখ হৈছে 21 জুলাই। ইয়াৰ বাবে ৰেলী অনুমানিক ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত হৈ যাব। আৰু এই ৰেলীটো অনুষ্ঠিত হ'ব আসাম ৰাইফল ট্ৰেইনিং চেণ্টাৰ এণ্ড স্কুলত, যিখন চুকুভি নাগালেণ্ডত আছে। এই পোষ্টটোৰ বাবে শিক্ষাগত অৰ্হতা আৰু বয়সৰ সীমা তলত উল্লেখ কৰি দিয়া হৈছে। জেনেৰেল ডিউটিৰ বাবে শিক্ষাগত অৰ্হতা লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ আৰু বয়সৰ সীমা 1 আগষ্ট 2025 অনুপাতে 18 পৰা 23 বছৰ। ৰেডিঅ' মেকানিকৰ বাবে 10th প্লাছ ডিপ্ল'মা অথবা 12ত PCM-ত 50% নম্বৰ লাগিব আৰু ইয়াৰ বয়সৰ সীমা 1 আগষ্ট 2025 অনুপাতে 18 পৰা 25 বছৰ। ড্ৰাফ্টছমেনৰ বাবে শিক্ষাগত অৰ্হতা 12 প্লাছ 3 বছৰ আৰ্কিটেক্সাৰেল ডিপ্ল'মা আৰু বয়সৰ সীমা 18 পৰা 25 বছৰ, 1 আগষ্ট 2025 অনুপাতে। এক্স-ৰে সহায়কৰ বাবে শিক্ষাগত অৰ্হতা 12 প্লাছ ৰেডিঅ'লজি ডিপ্ল'মা আৰু বয়সৰ সীমা 18 পৰা 23 বছৰ, 1 আগষ্ট 2025 অনুপাতে। ভেহিকল মেকানিকৰ বাবে শিক্ষাগত অৰ্হতা 10th প্লাছ ITI আৰু বয়সৰ সীমা 18 পৰা 23 বছৰ, 1 আগষ্ট 2025 অনুপাতে। প্লাম্বাৰৰ বাবে শিক্ষাগত অৰ্হতা 10th প্লাছ ITI ইন প্লাম্বিং আৰু বয়সৰ সীমা 18 পৰা 23 বছৰ, 1 আগষ্ট 2025 অনুপাতে। চাফাই কৰ্মীৰ বাবে শিক্ষাগত অৰ্হতা 10th পাছ আৰু বয়সৰ সীমা 18 পৰা 23 বছৰ, 1 আগষ্ট 2025 অনুপাতে। বিধৱা মহিলাৰ ক্ষেত্ৰত বয়স 15 বছৰলৈকে ৰেহাই দিব পাৰে। ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ বাবে হাইট আৰু চেষ্ট পুৰুষ আৰু মহিলাৰ বাবে তলত উল্লেখ কৰি দিয়া হৈছে। জেনেৰেল কেণ্ডিডেট মেলৰ বাবে হাইট 170 চেণ্টিমিটাৰ আৰু চেষ্ট 80 to 85 চেণ্টিমিটাৰ আৰু ফিমেলৰ বাবে 157 চেণ্টিমিটাৰ হাইট লাগিব। ST কেণ্ডিডেট মেলৰ বাবে হাইট 162.5 চেণ্টিমিটাৰ আৰু চেষ্ট 78 to 83 চেণ্টিমিটাৰ এণ্ড ফিমেলৰ কাৰণে 150 চেণ্টিমিটাৰ হাইট লাগিব। নৰ্থ ইষ্ট ষ্টেটৰ ST কেণ্ডিডেট মেলৰ বাবে 157 চেণ্টিমিটাৰ হাইট এণ্ড চেষ্ট 76 to 81 চেণ্টিমিটাৰ এণ্ড ফিমেলৰ কাৰণে 147.5 চেণ্টিমিটাৰ হাইট লাগিব। আৰু পাহাৰীয়া অঞ্চলৰ মেল কেণ্ডিডেটৰ হাইট লাগিব 165 চেণ্টিমিটাৰ এণ্ড চেষ্ট 78 to 83 চেণ্টিমিটাৰ এণ্ড ফিমেলৰ কাৰণে 155 চেণ্টিমিটাৰ হাইট লাগিব। এই পদকেইটাৰ বাবে চিলেকশ্যন প্ৰচেছ নৰ্মেল চিলেকশ্যন প্ৰচেছতকৈ অলপ বেলেগ হ'ব। প্ৰথম কথা, ইয়াত কোনো ধৰণৰ ৰিটেন টেষ্ট নাই। প্ৰথমে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, য'ত হাইট আৰু চেষ্ট চেক কৰা হ'ব। নেক্সট ষ্টেজত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, য'ত মেল কেণ্ডিডেটসকলে 2.4 কিলোমিটাৰ 12 মিনিটত দৌৰিব লাগিব আৰু ফিমেল কেণ্ডিডেটসকলে 1.6 কিলোমিটাৰ 8 মিনিট 30 ছেকেণ্ডত দৌৰিব লাগিব। ইয়াৰ পাছৰ ষ্টেজত টেকনিকেল ট্ৰেডছসকলৰ বাবে কম্পিউটাৰ বেছড স্কিল টেষ্ট এটা হ'ব। জেনেৰেল ডিউটিসকলে এইটো এক্সাম দিব নালাগে। নেক্সট ষ্টেজত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু তাৰপাছত মেডিকেল এক্সামিনেশ্যন হ'ব। এই সকলোবিলাক ষ্টেজ ক্লিয়াৰ কৰাৰ পাছত কেণ্ডিডেটসকলৰ বাবে মেৰিট লিষ্ট এণ্ড ফাইনেল চিলেকশ্যন আহি যাব। এপ্লিকেশ্যন প্ৰচিডিউৰটো কমপ্লিটলি অফলাইন হয়, লগতে ইমেইলৰ দ্বাৰাও আপোনালোকে এপ্লাই কৰিব পাৰিব। অফলাইন এপ্লিকেশ্যনবিলাক পোষ্ট অফিচৰ যোগে এই তলত দিয়া এড্ৰেছটোলৈ আপোনালোকে পঠিয়াই দিব, নতুবা তলত দিয়া ইমেইলটোলৈ মেইল কৰি দিব। এপ্লিকেশ্যনখনৰ লগত তলত দিয়া ডকুমেণ্টকেইটা এটাচ কৰি দিব: এডুকেশ্যনেল চাৰ্টিফিকেট, টেকনিকেল চাৰ্টিফিকেট, ডমিচিল চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ID প্ৰুফ
আধাৰ, পান বা ভোটাৰ, ডেথ, মেডিকেল ডিচাৰ্জ বা মিছিং এফআইআৰ, ডিক্লাৰেশ্যন এণ্ড আণ্ডাৰটেকিং আৰু এনভেলপটোৰ ওপৰত তলত দেখুওৱা ধৰণে লিখি দিব লাগিব। এপ্লিকেশ্যন ফৰ কম্পেশ্যনেট গ্ৰাউণ্ড এপইণ্টমেণ্ট। এই নটিফিকেশ্যনটোৰ যিকোনো সহায়ৰ বাবে আবেদনকাৰীয়ে তলত দিয়া নম্বৰকেইটাত কল কৰিব পাৰিব। 036425851118 9টাৰ পৰা 5টা বজালৈকে, 036425851119 9টাৰ পৰা 5 বজালৈকে আৰু 8794101693 9টাৰ পৰা 5 বজালৈকে। ভিডিঅ'টো যদি ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু যদি কিবা ইনফৰ্মেশ্যন বিচাৰে তেন্তে কমেণ্ট কৰি জনাব। এনেদৰে নতুন নতুন জব নটিফিকেশ্যন পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, লগতে নটিফিকেশ্যন অন ৰাখক। ধন্যবাদ।